নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কিছু মহিলাৰ কথালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ তৃতীয়টো ভিডিঅ' আপলোড কৰিব লৈছোঁ। একচুৱেলি কি হ'ল, যিহেতু লকডাউন হৈ আছে আৰু ঘৰতে এনেই আছোঁ, ভাবিলোঁ চাদৰ এখন দহি বাতিবলৈ আছিলে, জোৰ কাপোৰৰ চাদৰ এখন দহি বাতিবলৈ আছিলে। ভাবিলোঁ সেইটোকে আজি বাতোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি নতুন আহিছে মোৰ চেনেল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, তো চাদৰখন হৈছে এখন পলি পাটৰ চাদৰ হয়, দেখিছে? এখন পলি পাটৰ হয়, নেভি ব্লু এণ্ড পিংক কালাৰ আৰু গোল্ডেন কালাৰ কম্বিনেশ্যন হয়। বিৰাটেই ধুনীয়া ৱৰ্ক কৰা আছে এখনত, চাওক বিৰাট ধুনীয়া ৱৰ্ক কৰা আছে। মোৰ বিৰাট পচন্দ লাগে এইখন। মাত্ৰ মই এবাৰে পিন্ধিছিলোঁ আৰু এই দহিখিনি প্ৰায় এঘণ্টামানৰ ভিতৰত মই বাতি কৰি পেলাই তাত পিন্ধি গৈছিলোঁ। ভাবিলোঁ ভালকৈ বাতি কৰি লওঁ, কিন্তু মই আপোনালোকক দেখাব লৈছোঁ, ৰ'ব। চাদৰখন হৈছে এইখন, ভালকৈ চাওক, বিৰাটেই ধুনীয়া লাগে। এই গল্ডেন কালাৰ কম্বিনেশ্যনটো যে ইমান ধুনীয়াকৈ পিংক আৰু নেভি ব্লুৰ লগত কৰিছে, মোৰ বিৰাট ভাল লাগে। এইকেইটা চাওক, মই এনেকৈ আজি দহি বাতে, সেইটো চাওক। যিহেতু পিংক কালাৰটো আছে, আৰু পিংক কালাৰটো অলপ বেছি ব্ৰাইট দেখিছোঁ ইয়াত, মানে ধৰি লওক ফুটি উঠিছে যে পটকনে চকুত লাগে, সেইটো কাৰণে মই পিংক কালাৰে কৰিম ভাবিছোঁ। যিহেতু নেভি ব্লুটো বেছি আছে এণ্ড গল্ডেন কালাৰটো বেছি আছে, পিংকটো কম আছে, তো পিংকটোৰ কাৰণে মই এইখিনি বাতিখিনি পিংক কালাৰৰ দিম, দেখিছে? আৰু লগতে মই কেইযোৰমান দেখাওঁ আপোনালোকক। এইখন পাটৰ হয়, এইখনতো মই দহি বাতিছিলোঁ, সৰুকৈ বাতিছিলোঁ। পাটত মই বৰ বেছি দীঘলকৈ দহি বাতাটো মোৰ বৰ বেছি ভাল নালাগে। চ' এখন মুগাৰ, এই মুগাৰখন মই একচুৱেলি দুটা কালাৰ দিছোঁ। যিহেতু ইয়াত গ্ৰীণ আৰু ৰেড কালাৰটো পূৰা কম্বাইন হৈ আছে, সেইকাৰণে মই কি কৰিলোঁ, অলপ ৰেড কালাৰ, গ্ৰীণ কালাৰ, ৰেড কালাৰ, গ্ৰীণ কালাৰকৈ এই গোটেইখন দি দিছোঁ। বিৰাটেই ভাল লাগে। আৰু কিছুমান আছে, খালি মই আজি নেদেখাওঁ, যিহেতু ভিডিঅ'টো বেছি দেৰি কৰিবলৈ মই বিচৰা নাই। আৰু এটা আছে ইম্পৰ্টেণ্ট, সেইটো হৈছে সূতাখিনি। সূতা আপোনালোকে গুলিটো লৈ পেলাইও কৰিব পাৰে। গুলিটো মই আগৰ যোনখিনি দেখিছিলে সেইখিনি মুগাযোৰ আৰু এযোৰ, সেইযোৰ মই গুলিতে কৰিছিলোঁ। গুলিটো আপোনাৰ বেছি নহয়, 30 টকাৰ ভিতৰত পাই যায়, আৰু যিটো ডাঙৰ গুলি ল'ম বুলি কয় 50-60 টকাৰ ভিতৰত পাই যাব। কিন্তু আজি মই এইখিনি যিখিনি দহি বাতিব লৈছোঁ, এইখিনি সূতা, এইখিনি ডিমাপুৰীয়া সূতা হয়, 400 টকীয়া, মানে কেজি 400 টকীয়া। একচুৱেলি মই মাজতে কাপোৰ এযোৰ বৈছিলোঁ এইটো কালাৰৰ, দেখাম বাৰু ঘৰতে পিন্ধিবলৈ, তো তাৰে সূতা থাকি গ'ল আৰু ভালেই হ'ল, ইয়াৰ লগত মিলি গ'ল, সেইটো কাৰণে ভাবিছোঁ এইখিনি কৰি দিম। ব'লক ভিডিঅ'টোলৈ। পোনপ্ৰথমে মই চাদৰখনত বেজিটো এনেকৈ সোমোৱাই ল'ম, দেখিছে? মই এনেকৈ বেজিটো সোমোৱাই লৈছোঁ। এনেকৈ সোমোৱাই লোৱাৰ পাছত আপোনালোকে ইয়াতে এটা গাঁঠি দি দিব। তাৰপাছত আপুনি যোনডাল সূতা আছিলে, সেই সূতাখিনিৰ ওপৰত দহিখিনি এনেকৈ থৈ ল'ব। দহিখিনি থোৱাৰ পাছত আকৌ আপোনালোকে ওপৰেদি এটা চিলাই দি দিব। দেখিছে মই কেনেকৈ চিলাইটো দিছোঁ, সেনেকৈ চিলাইটো দি দিব। চিলাইটো দিলে তেতিয়া সলকি যোৱাৰ চান্সটো কম থাকে। তাৰপাছত আপোনালোকে আকৌ এনেকৈ সূতাডাল পিছফালেদি আনি ওপৰেদি আপোনালোকে আকৌ গাঁঠি এটা দি দিব। এয়া দেখিছে, গাঁঠি দিয়াৰ পিছত আমাৰ দহিটো হৈ গৈছে। তাৰপাছত ব্লেডৰ সহায়েৰে বা কেঁচিৰ সহায়েৰে আপোনালোকে সেই দহিখিনি, বাকী থকা অংশ দহিখিনি, এয়া চাওক। তো দেখিলে দহিখিনি মই কেনেকৈ বাতিলোঁ। একচুৱেলি বহুত ভাগে দহি বাতে, কিন্তু মই এনেকৈ দহি বাতোঁ। মোৰ কাৰণে সেইটো বহুত ইজি হয়, মোৰ কাৰণে ইজি হয়। চবৰে দহি বাতাটো কেনেকুৱা মই নাজানো, বাট কমেণ্ট ছেকশ্যন দিব নাপাহৰিব আপোনালোকে কেনেকৈ দহি বাতে। আজি মই অকল এটা দহি বাতিয়ে দেখালোঁ, অলপ টাইমটো মই মিলাব নোৱাৰিলোঁ, সেইটো কাৰণে মই এটা দহি বাতিয়ে দেখালোঁ। নেক্সট ভিডিঅ'ত মই গোটেইখন আপোনালোকৰ আগত দেখাম কেনেকুৱা লাগিছিলে। আজি তেনেহ'লে ঠিক আছে, বৰ বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব নাপাহৰিব, কমেণ্ট দিব নাপাহৰিব, আৰু ইউটিউবত যদি মোৰ চেনেলটো এবাৰ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।